নমস্কাৰ, মই ৰূপজ্যোতি হাজৰিকা। বান বিভীষিকাৰ পিছত এয়া আমাৰ পথৰ দুৰাৱস্থা। পানী শুকোৱাৰ পিছত যেতিয়া আমি ঘৰলৈ উভতি আহিছিলোঁ, তেতিয়াও অঞ্চলটোত কিছু সংখ্যকৰ ঘৰ পানীত ডুব গৈ আছিল। বিকাশে কৰা ভিডিঅ' এয়া। ৰাস্তাটো অলপ অলপ পানী আছিল তেতিয়া। তাৰে কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সুৰুঙাৰে সৰকি সুৰি উভতি চোৱা ঘূৰি অৰি বাটে